Second World War broke out in 1939 when I was 8 years old. 1939 চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল তেতিয়া মোৰ বয়স 8 বছৰ আছিল For reasons I have never been able to understand a sudden demand for tamarind seeds erupted in the market কি কৈছে তেখেতে যে হঠাতে কিবা কাৰণত কি কাৰণ আছিল মই এতিয়ালৈকে বুজিব পৰা নাই যে কিবা কাৰণত বজাৰত তেতিয়া তেতেলি টেঙাৰ গুটিৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে মানে মানুহে খুব তেতেলি টেঙাৰ গুটিবোৰ কিনিবলৈ লৈছিল কি কাৰণ আছিল হেতু কাৰণে কিন্তু আজিলৈকে বুজিব পৰা নাই I used to collect the seeds and sell them to a provision shop on Mosque Street গতিকে যেহেতু তেতেলি টেঙাৰ গুটিৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছিল গতিকে কালামে কি কৰিছিল কালামে নিজেই তেতেলি টেঙাৰ গুটি জমা কৰিছিল আৰু গোটেই দিনটো জমা কৰি তেওঁ কি কৰিছিল তেওঁলোকৰ সেই মছজিদ গলিত থকা দোকান এখনত সেই তেতেলি টেঙাৰ গুটিবোৰ বিক্ৰী কৰিছিল A day's collection would fetch me the princely sum of 1 anna কি কৈছে গোটেই দিনটো একদিনৰ কালেকশ্যন মানে একদিনত তেওঁ যিমান তেতেলি টেঙাৰ গুটি জমা কৰিছিল সেইখিনি বিক্ৰী কৰি তেওঁ কিমান টকা পাইছিল 1 আনা পাইছিল হয়নে অনাটো হ'ল পুৰণা ভাৰতীয় মুদ্ৰা এক ধৰণৰ 1 আনা 2 আনা এনেকুৱা আছিল 1 আনা সাধাৰণতে 6 পইচাৰ সমান আছিল যে হওক কালামে হেই 1 আনাকে বহুত বুলি কৈছে হয়নে অলপ ঠাট্টাৰ সুৰত কৈছে প্ৰিন্সলি সাম মানে ৰজাৰ ৰাজকোষৰ ধনৰ দৰে টকাৰ কথা কৈছে 1 আনা যে হওক তাৰ পিছত কি কৈছে My brother-in-law Jalaluddin would tell me the stories about the war which I would later attempt to trace in the headlines in Dinamani. কালামৰ যিজন ভনিজোৱায়েক আছিল তেওঁৰ ব্ৰাদাৰ-ইন-ল আছিল নাম আছিল জালালুদ্দিনে কি কৰিছিল তেওঁক সেই যুদ্ধৰ যিবোৰ গল্প আছিল সেইবোৰ শুনাইছিল আৰু কালামে সেই যুদ্ধৰ গল্পবোৰ শুনাৰ পিছত সেই কথাবোৰ সঁচা নে মিছা এইটো চাবৰ কাৰণে তেওঁ নিজে সেই সময়ত বাতৰি কাকত আছিল দিনমণি নামে এনে দিনমণি এখন নিউজ পেপাৰৰ নাম বাতৰি কাকতৰ নাম সেই বাতৰি কাকতৰ যিবোৰ হেডলাইনছ শিৰোনামা থাকে বাতৰি কাকতৰ যিবোৰ ডাঙৰ ডাঙৰ আখৰেৰে লিখা থাকে শিৰোনামা এই শিৰোনামাবোৰ কালামে পঢ়ি চাইছিল অৰ্থাৎ তেওঁৰ ভনিজোৱাই যিবোৰ কথা কৈছে সেইবোৰ কথা সঁচা নে মিছা এইটো চোৱাৰ কাৰণে তেখেতে নিজে বাতৰি কাকতত সেইবোৰ বিচাৰিছিল Our area being isolated was completely unaffected by the war. Kalame koise amar অঞ্চল to যেহেতু আমাৰ এৰিয়া to যেহেতু কি আছিল সম্পূৰ্ণ অকলহৰীয়া এটা এলেকা আছিল গতিকে আমাৰ অঞ্চলটো যুদ্ধৰ কোনো প্ৰভাৱ তেনেকে পৰা নাছিল But soon India was forced to join the Allied forces and something like a state of emergency was declared. এতিয়া এইখিনি বুজিবলৈ হলে তোমালোকে ইয়াতে কৈছে এলাইড ফোর্সেসৰ কথা কৈছে হেতু বুজিব লাগিব তেতিয়া দ্বিতীয় বিশ্বযুদ্ধ হৈছিল তেতিয়া দুটা পক্ষ যি পক্ষ আছিল হেতু দুটা বেলেগ নামৰ দুটা পক্ষ আছিল এটা পক্ষ আছিল এক্সিস পাৱাৰ আৰু এটা আছিল এলাইড ফোর্সেস এক্সিস পাৱাৰ যিবোৰ আছিল এক্সিস ফোর্সেস বুলি কোৱা হৈছিল হেতু পক্ষত আছিল জাপান জাৰ্মান আৰু ইটালীৰ দৰে দেশ আৰু এলাইড ফোর্সেস যিটো পক্ষত আছিল এলাইড ফোর্সেস হল ইউকে USA ৰাছিয়া এনেকুৱা দেশবোৰ এফালে আছিল হেতু কৈছিল এলাইড ফোর্সেস বা মিত্ৰ শক্তি গতিকে এলাইড ফোর্সেস বুলি ক'লে তোমালোকে ক'ব লাগিব যে দ্য আৰ্মিজ অফ UK USA এণ্ড ৰাছিয়া UK অৰ্থাৎ ইংলেণ্ড আমেৰিকা আৰু ৰাছিয়াৰ গোটটো কৈছিল এলাইড ফোর্সেস এতিয়া এই আমাৰ ভাৰতবৰ্ষখন যেহেতু তেতিয়া ইংৰাজৰ তলত আছিল গতিকে ইংলেণ্ডে যেতিয়া যুদ্ধত যোগদান কৰিলে এলাইড ফোর্সেসৰ হৈ তেতিয়া ভাৰতকো কি কৰা হল এই যুদ্ধত যোগদান কৰাৰ কাৰণে বাধ্য কৰা হল তাৰ ফলত কি হল তাৰ ফলত গোটেই দেশত সেই সময়ত এক এমাৰ্জেন্সিৰ দৰে জৰুৰীকালীন অৱস্থাৰ দৰে পৰিৱেশৰ সৃষ্টি হল জৰুৰীকালীন অৱস্থা কাক কয় জৰুৰীকালীন অৱস্থাত সাধাৰণতে কি হয় নাগৰিকবোৰে যেনেকুৱা ধৰণৰ সুযোগ সুবিধাবোৰ ভোগ কৰে বা যিবোৰ সা সুবিধাবোৰ থাকে তেনেকুৱা সা সুবিধাবোৰ ভোগ কৰিব পৰা নাযায় অৰ্থাৎ বৰ্তমান যেনেকুৱা ধৰা তোমালোকৰ চলি আছে লকডাউন চলি আছে হয়নে আমি যি ইচ্ছা তাকে কৰিব
পৰা নাই বহুত বাধা নিষেধ আছে চৰকাৰৰ প্ৰায় তেনেকুৱা এক ধৰণৰ কথা এমাৰ্জেন্সিটো The first casualty came in the form of the suspension of the train halt at Rameshwaram station. এতিয়া এই জৰুৰীকালীন অৱস্থা ঘোষণা হোৱাৰ ফলত প্ৰথমটো প্ৰভাৱ কি পৰিল তেওঁলোকৰ ৰামেশ্বৰমৰ ৰেল ষ্টেচনত আগতে ট্ৰেইন ৰৈছিল হয়নে ট্ৰেইন ষ্টপেজ আছিল ৰামেশ্বৰম ষ্টেচনত কিন্তু এই জৰুৰীকালীন অৱস্থা ঘোষণা হোৱাৰ পিছত এই ট্ৰেইন ৰখাটো বন্ধ হৈ গ'ল তেওঁলোকৰ ষ্টেচনত ট্ৰেইন কি হ'ল ডাইৰেক্ট গুচি যায় বেলেগ ষ্টেচন আগৰ ষ্টেচনলৈ কিন্তু ট্ৰেইন তেওঁলোকৰ ষ্টেচনত নৰয় তাৰ ফলত কি সমস্যা হৈ গ'ল The newspapers now had to be bundled and thrown out from the moving train on the Rameshwaram road between Rameshwaram and Dhanushkodi. তাৰ ফলত কি হৈ গ'ল যে ৰামেশ্বৰম আৰু ধানুষকোডিৰ মাজত এতিয়া নিউজপেপাৰ যিবোৰ ৰামেশ্বৰম ষ্টেচনত নমোৱা হৈছিল এতিয়াতো ৰামেশ্বৰম ষ্টেচনত গাড়ী নৰয় গতিকে কাগজৰ যিবোৰ নিউজপেপাৰৰ যিবোৰ বান্ডেল আছিল সেইবোৰ কি কৰা হ'ল মুঠা বান্ধি সেইবোৰ ৰামেশ্বৰম আৰু ধানুষকোডিৰ মাজত যি ঠাই আছে সেইখিনিৰ মাজত দলিয়াই পেলাব লগা হ'ল এতিয়া that forced my cousin Shamsuddin who distributed newspapers in Rameshwaram to look for a helping hand to catch the bundles and as if naturally I feel the slot অৰ্থাৎ কালামৰ এজন খুৰা ল'ৰা আছিল যাৰ নাম আছিল শামসুদ্দিন এই শামসুদ্দিনে কি কৰিছিল ৰামেশ্বৰমত নিউজপেপাৰবোৰ বিলাইছিল এতিয়া শামসুদ্দিনক কি হ'ল শামসুদ্দিনক এতিয়া এই যে ট্ৰেইনৰ পৰা বান্ডেলবোৰ দলিয়াই পেলোৱা হয় নিউজপেপাৰৰ সেই নিউজপেপাৰ বান্ডেলবোৰ ধৰাৰ কাৰণে শামসুদ্দিনক এজন মানুহৰ দৰকাৰ হ'ল এজন হেল্পিং হেণ্ড মানে এজন সহায়কৰ প্ৰয়োজন হৈ গ'ল তেতিয়া গতিকে সেই সময়ত সেই খালী ঠাইটো পূৰণ কৰাৰ কাৰণে সেই যে এজন মানুহৰ দৰকাৰ হৈ গ'ল সেইটো পূৰণ কৰাৰ কাৰণে সেই দায়িত্বটো কোনে ল'লে কালামে ল'লে হয়নে গতিকে এইদৰে কালামে কি হ'ল শামসুদ্দিনৰ সহায়ক হ'ল নিউজপেপাৰবোৰ কি কৰাত বিতৰণ কৰাত Half a century later, I can still feel the surge of pride in earning my own money for the first time. কালামে কৈছে যে আজি 50 বছৰ হৈ গ'ল সেইটো ঘটনা অৰ্থাৎ যেতিয়া তেওঁ এইটো লিখি আছে এতিয়া তেওঁ সৰুকালৰ কথা লিখি আছে গতিকে প্ৰায় 50 বছৰ আগৰ ঘটনাটোৰ কথা এতিয়াও যদি তেওঁ মনত কৰে তেওঁৰ প্ৰথম উপাৰ্জন কৰাৰ সেই সময়টো এতিয়াও তেওঁ কি কৰে যথেষ্ট গৌৰৱ অনুভৱ কৰে হয়নে আমি সকলোৱে জীৱনৰ প্ৰথম যিটো উপাৰ্জন সেইটোৰ কথা মনত কৰি আমি গৌৰৱ অনুভৱ কৰোঁ গতিকে কালামেও সেই সৰুকালতে যি প্ৰথম উপাৰ্জন কৰিছিল সেইটো তেওঁ গৌৰৱ অনুভৱ কৰে অৰ্থাৎ শামসুদ্দিনে তেওঁক কি কৰিছিল সহায় কৰিছিল হেল্প কৰিছিল তেওঁৰ প্ৰথমটো উপাৰ্জন কৰাত হয়নে প্ৰথম তেওঁ আৰ্ণ কৰাত শামসুদ্দিনেই তেওঁক সহায় কৰিছিল ওকে ইয়াৰ পৰা কিছুমান সৰু প্ৰশ্ন হ'ব পাৰে যেনেকুৱা ধৰা when did the second world war break out দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল তেনেহ'লে আনসাৰ হ'ব 1939 বা when the second world war broke out how old was কালামৰ বয়স কিমান আছিল 8 years হয়নে তাৰপিছত হঠাতে বজাৰত কিহৰ ডিমাণ্ড বাঢ়ি গৈছিল সেইটো সময়ত তেনেহ'লে হ'ব ট্যামাৰিন সিড তেতেলী গুটিৰ হয়নে তাৰপিছত কালামে তেতেলী গুটি বিক্ৰী কৰি কিমান উপাৰ্জন কৰিছিল তেনেহ'লে আনসাৰ হ'ব 1 আনা মানে 1 আনা কালামৰ ব্ৰাদাৰ ইন লৰ নাম কি আছিল জালালুদ্দিন তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় হোৱাট ইজ দিনামণি কি আনসাৰটো হ'ব দিনামণি ইজ দ্য নেম অফ এ নিউজ পেপাৰ দিনমণি আচলতে এটা নিউজপেপাৰ বাতৰি কাকতৰ নাম নেক্সট আৰু এটা প্ৰশ্ন যে আলাইড ফৰ্চেছত কোন আছিল মানে এবাৰ এইটো প্ৰশ্ন আহিছিল যে আলাইড ফৰ্চেছ কি আছিল তেনেহ'লে এই তোমালোকৰ কিতাপতো আছে চাবা আলাইড ফৰ্চেছ মানে আমি ক'ম যে ইউকে USA আৰু ৰাছিয়াৰ যি আৰ্মি আছিল এইটোক কৈছিল আলাইড ফৰ্চেছ তাৰপিছত এটা প্ৰশ্ন হ'ব পাৰে যে কালামক প্ৰথম উপাৰ্জন কৰাত কোনে সহায় কৰিছিল হু হেল্প কালাম ইন আৰ্নিং হিজ ফাৰ্ষ্ট ৱেজেছ এটোৰ আনসাৰ হ'ব কি তেওঁৰ কাজিন শামসুদ্দিনে তেওঁক প্ৰথম উপাৰ্জন কৰাত সহায় কৰিছিল এনেকুৱা ধৰণৰ সৰু প্ৰশ্নবোৰ হ'ব পাৰে Every child is born with some inherited characteristics into a specific socio-economic and emotional environment and trained in certain ways by figures of authority. কালামে কৈছে যে প্ৰতিটো শিশুৱে
এটা নিৰ্দিষ্ট আৰ্থ সামাজিক আৰু ভাৱাত্মক পৰিৱেশত জন্ম লাভ কৰে এটা যিটো পৰিৱেশত তেওঁ জন্ম লাভ কৰে তাৰ যি আৰ্থিক বা সামাজিক বা ভাৱাত্মক পৰিৱেশ আছে হেতুৰ কথা কৈছে কিন্তু যেতিয়া সেই শিশুটোৱে জন্ম লাভ কৰে তেতিয়া কিন্তু তেওঁ ইনহেৰিট কৰে অৰ্থাৎ জন্মগতভাৱে কিছুমান গুণ লৈ জন্মগ্ৰহণ কৰে হয়নে অৰ্থাৎ মাক দেউতাকৰ পৰা কিছুমান গুণ তেওঁ জন্মগতভাৱেই লাভ কৰে আৰু সেই গুণবোৰ লৈয়েই তেওঁ জন্ম লয় and trained in certain ways by figures of authority আৰু তাৰ পিছত এই পৰিৱেশৰ যিবোৰ কৰ্তৃত্বশীল ব্যক্তি আছে তেওঁলোকৰ দ্বাৰাই এই শিশুটোক বিভিন্ন ধৰণৰ ট্ৰেইনিং দিয়া হয় বিভিন্ন ধৰণৰ শিক্ষা দীক্ষা দিয়া হয় অৰ্থাৎ শিশুটো যেতিয়া লাহে লাহে ডাঙৰ হয় তেওঁ সেই পৰিৱেশৰ বিভিন্ন মানুহৰ পৰা বেলেগ বেলেগ শিক্ষাবোৰ লাভ কৰে I inherited honesty and self-discipline from my father. From my mother, I inherited faith in goodness and deep kindness, and so did my 3 brothers and sister. কালামে কৈছে প্ৰথমতে তেওঁ কৈ লৈছে যে প্ৰতিটো শিশুৱে কিন্তু কিছুমান জন্মগত গুণ মাক দেউতাকৰ পৰা পায় আৰু সেইবোৰ লৈ তেওঁ জন্মগ্ৰহণ কৰে গতিকে তেওঁ এতিয়া নিজৰ কথা কৈছে যে মই মোক দেউতাকৰ পৰা কি পাইছিলোঁ অনেষ্টি সততা এণ্ড সেল্ফ ডিসিপ্লিন আৰু আত্ম যি অনুশাসন অৰ্থাৎ দেউতাকৰ পৰা তেওঁ সততা আৰু আত্ম অনুশাসনৰ গুণবোৰ জন্মগতভাৱে লাভ কৰিছিল আৰু মাদাৰৰ পৰা মাৰ পৰা তেওঁ লাভ কৰিছিল কি faith in goodness অৰ্থাৎ ভালৰ প্ৰতি বিশ্বাস ভাল কামৰ প্ৰতি যি বিশ্বাস and deep kindness আৰু গভীৰ দয়া ভাৱ এই দুটা গুণ তেওঁ মাৰ পৰা জন্মগতভাৱে লাভ কৰিছিল and so did my 3 brothers and sisters আৰু লগতে তেওঁ তিনিটা ভায়েক আৰু ভনীয়েকেও কিন্তু এই গুণবোৰ লাভ কৰিছিল I had 3 close friends in my childhood Ramananda Shastri Arvindan and Shiva Prakashan কালামে কৈছে যে সৰুকালত মোৰ তিনিটা বৰ ঘনিষ্ঠ বন্ধু আছিল তেওঁলোক আছিল ৰামানন্দ শাস্ত্ৰী অৰবিন্দন আৰু শিৱ প্ৰকাশন all these three boys were from orthodox Hindu Brahmin families তেওঁ আৰু কৈছে এই তিনিওজন লৰাই কিন্তু তেওঁৰ যি তিনিজন প্ৰধান মানে ক্লোজ বন্ধু আছিল সেই তিনিওজনেই কিন্তু আছিল একেবাৰে নীতি নিয়ম মানি চলা নৈষ্ঠিক Hindu Brahmin পৰিবাৰৰ ল'ৰা আছিল তিনিওজনেই In fact, Ramananda Shastri was the son of Pakshi Lakshmana Shastri, the high priest of the Rameshwaram temple. তেওঁ কৈছে ৰামানন্দ শাস্ত্ৰী কোন আছিল ৰামানন্দ শাস্ত্ৰী আছিল সেই তেওঁলোকে যি ৰামেশ্বৰম নামে ঠাইত থাকে তাৰ যিটো মুখ্য মন্দিৰ ৰামেশ্বৰম টেম্পল সেই মন্দিৰৰ মুখ্য পুৰোহিত আছিল পক্ষী লক্ষ্মণ শাস্ত্ৰী হয়নে সেই পক্ষী লক্ষ্মণ শাস্ত্ৰীৰ ল'ৰা আছিল ৰামানন্দ শাস্ত্ৰী Later, he took over the priesthood of the Rameshwaram temple from his father. পিছত এই ৰামানন্দ শাস্ত্ৰীয়ে কি কৰিছিল দেউতাকৰ পৰা সেই পুৰোহিতৰ কামটো নিজে লৈ লৈছিল অৰ্থাৎ পিছত তেওঁ এই ৰামেশ্বৰম মন্দিৰৰ মুখ্য পুৰোহিত হৈছিল Arvindan went into the business of arranging transport for visiting pilgrims. Arvindan এটা বিজনেছ কৰিছিল সেইটো কি আছিল যে ৰামেশ্বৰম নামে যিখন ঠাই আছে সেইটো হিন্দুসকলৰ কাৰণে এটা পবিত্ৰ ঠাই আৰু তাত অজস্ৰ মানুহ তীৰ্থ কৰিবলৈ যায় ভ্ৰমণ কৰিবলৈ যায় গতিকে সেই মানুহবোৰ তাতে যি অনা নিয়া কৰাৰ দায়িত্ব তাৰ যি মানুহবোৰ ইফালৰ পৰা সিফালে যায় তেওঁলোকক অনা নিয়াৰ কাৰণে যি দায়িত্ব সেইটোৰ যি ব্যৱসায় আছে সেই ব্যৱসায়টো কি কৰিছিল অৰবিন্দনে কৰিছিল And Shiva Prakashan became a catering contractor for the Southern Railways. আৰু শিৱ প্ৰকাশনে কি কৰিছিল দক্ষিণ ৰেলৱেৰ কাৰণে যে এতিয়া ৰেলৱেত যি খোৱা লোৱাৰ বস্তুবোৰ দিয়া হয় কেটাৰিং হয়নে ৰেলৱে যাত্ৰীবোৰৰ কাৰণে খোৱা লোৱাৰ যি ব্যৱস্থা কৰা হয় সেইটোৰ কন্ট্ৰাক্টৰ হিচাপে ঠিকাদাৰ হিচাপে কাম কৰিছিল কোনে শিৱ প্ৰকাশনে গতিকে এইটো এটা ইম্পৰ্টেণ্ট পেৰাগ্ৰাফ ইয়াৰ পৰা এনেকুৱা প্ৰশ্নবোৰ আছে তোমালোকৰ অলৰেডি কিতাপত আছেই যে What characteristics does he say? মানে কালামে কয় he inherited from his parents. তেওঁ মাক দেউতাকৰ পৰা কি গুণ জন্মগতভাৱে লাভ কৰিছিল বুলি কৈছে তেনেহ'লে এইটো ক'ব লাগিব from his father he inherited honesty and self discipline and from his mother he inherited faith in goodness and deep kindness. তাৰপিছত আৰু এটা প্ৰশ্ন আছে তোমালোকৰ কিতাপত যে who were the close friends of Kalam
কালামৰ ক্লোজ ফ্ৰেণ্ড কোন কোন আছিল গতিকে সেইকেইটা নামকেইটা ৰামানন্দ শাস্ত্ৰী অৰবিন্দন এণ্ড শিৱপ্ৰকাশন তাৰপিছত তেওঁলোকে পিছত কি হৈছিল হোৱাট ডিড দে লেটাৰ বিকাম মানে পিছত তেওঁলোকে কি হৈছিল তেনেহ'লে এইখিনি ক'ব লাগিব যে ৰামানন্দ শাস্ত্ৰীয়ে কি হৈছিল দেউতাকৰ পৰা কি লৈছিল হাই প্ৰিষ্টৰ দায়িত্বটো লৈ লৈছিল তাৰপিছত অৰবিন্দনে কি কৰিছিল অৰবিন্দনে হৈছিল তোমাৰ ট্ৰান্সপৰ্ট পেলগ্ৰিমৰ কাৰণে ট্ৰান্সপৰ্টৰ ব্যৱস্থা কৰাৰ বিজনেছ কৰিছিল আৰু শিৱপ্ৰকাশনে কি কৰিছিল কেটাৰিং কণ্ট্ৰেক্টৰ হৈছিল ফৰ দ্য সাউদাৰ্ণ ৰেলৱেজ During the annual Sri Sita Rama Kalyanam ceremony, our family used to arrange boats with a special platform for carrying idols of the Lord from the temple to the marriage site situated near the middle of the pond called Ramatirtha, which was near our house. কারণে কৈছে যে প্ৰতি বছৰে ৰামেশ্বৰমত এটা উৎসৱ হৈছিল যাক কোৱা হৈছিল সীতা ৰাম কল্যাণম সেৰেমনি কল্যাণম মানে বিবাহ মানে সীতা আৰু ৰামৰ বিবাহৰ এটা অনুষ্ঠান হৈছিল আৰু সেই অনুষ্ঠানৰ কাৰণে প্ৰতি বছৰে কালামহঁতৰ পৰিয়ালটোৱে নাৱৰ যোগান ধৰিছিল কেনেকুৱা নাও এনেকুৱা বিশেষ ধৰণৰ নাও য'ত এটা প্লেটফৰ্ম থাকিব ওখ বেদী থাকিব যাৰ ওপৰত ভগৱানৰ মূৰ্তিটো অৰ্থাৎ ৰামৰ মূৰ্তিটো তাত ৰখা হ'ব ৰাখি কি কৰা হ'ব সেই মূৰ্তিটোক মন্দিৰৰ পৰা এটা পুখুৰীৰ মাজলৈ লৈ যোৱা হ'ব পুখুৰীৰ মাজত পুখুৰীটোৰ নাম আছিল ৰামতীৰ্থ হয়নে এই পুখুৰীৰ মাজতেই হ'ল বিবাহৰ স্থানটো য'ত নেকি এই মূৰ্তিটো লৈ যোৱা হ'ব আৰু তাৰপিছত বিবাহ অনুষ্ঠানটো হ'ব এতিয়া এই পুখুৰীটো আছিল কালামহঁতৰ ঘৰৰ ওচৰত গতিকে প্ৰতি বছৰে কালামহঁতৰ পৰিয়ালে এই মূৰ্তিটো মন্দিৰৰ পৰা একেবাৰে এই পুখুৰীৰ মাজলৈ লৈ যোৱাৰ কাৰণে নাৱৰ যোগান ধৰিছিল Events from the Ramayana and from the life of the prophet were the bedtime stories my mother and grandmother would tell the children in our family. এটা কালামে কৈছে যে তেওঁলোকৰ পৰিবাৰত যিবোৰ ল'ৰা ছোৱালী আছিল তেওঁলোকক যি মা আৰু আইতাই ৰাতি হোৱাৰ সময়ত যিবোৰ গল্প কৈছিল সেই গল্পবোৰ কিহৰ ওপৰত আছিল কি বিষয়ৰ গল্প আছিল সেই গল্পবোৰ আছিল ৰামায়ণৰ কাহিনী আৰু পয়গম্বৰৰ জীৱনী অৰ্থাৎ তেওঁলোকে সৰুতে যিবোৰ গল্প শুনিছিল মা বা আইতাৰ পৰা সেই গল্পবোৰত তেওঁলোকে ৰামায়ণৰ গল্প শুনিছিল আৰু লগতে তেওঁলোকৰ ধৰ্মীয় যি পয়গম্বৰৰ জীৱনী সেইবোৰো শুনিছিল অৰ্থাৎ দুয়োটা ধৰ্মৰ ভাল ভাল কথাবোৰ তেওঁলোকে কিন্তু শিকিছিল